আজিৰ শীৰ্ষক হৈছে প্ৰাকৃতিক ভূগোল আৰু ইয়াৰ গুৰুত্ব। উচ্চতৰ মাধ্যমিক প্ৰথম বাৰ্ষিকৰ পাঠ্যপুথি প্ৰাকৃতিক ভূগোলৰ বুনিয়াদৰ পৰা লোৱা হৈছে। প্ৰাকৃতিক ভূগোল আৰু ইয়াৰ গুৰুত্ব কথাটো আলোচনা কৰিবলৈ যাওঁতে প্ৰাকৃতিক ভূগোলে কি কি দিশ সাঙুৰি লৈছে তাক আমি প্ৰথমে আলোচনা কৰিব লাগিব। প্ৰাকৃতিক ভূগোলে স্থলভাগ, জলভাগ, বায়ুমণ্ডল আৰু জীৱমণ্ডল সাঙুৰি লৈছে। প্ৰথমে আহিছোঁ স্থলভাগৰ কথা। এই স্থলভাগতে মাটি, পৰ্বত পাহাৰ, ঘাঁহনি, গছ-গছনি, হাবি জংঘল, কৃষি প্ৰণালী, মাটিৰ স্তৰৰ গঠন প্ৰক্ৰিয়া, যাক আমি ছইল প্ৰফাইলছ বুলি কওঁ। মাটিৰ প্ৰয়োজনীয়তা, খনিজ পদাৰ্থ, যাক আমি সম্পদৰ ভঁৰাল বুলি কওঁ। শিল আৰু মাটিৰ জৈৱিক কাৰ্য, মাটিৰ ওপৰত পৰা সময়ৰ প্ৰভাৱ, এই সকলোবোৰ দিশ স্থলভাগতে আলোচনা কৰা হয়। মাটি এবিধ সম্পদ। ইয়াৰ ওপৰতে কৃষি কাৰ্য নিৰ্ভৰ কৰে। মাটিৰ সাৰ উৰ্বৰতা প্ৰাকৃতিক বা কৃত্ৰিমভাৱেও বৃদ্ধি কৰিব পাৰি। মাটি মুঠতে জীৱমণ্ডলৰ বাসস্থান। জীৱমণ্ডল বুলি কওঁতে সকলো ধৰণৰ জীৱ-জন্তু, স্থলজ উদ্ভিদ আৰু অনুজীৱবোৰক সাঙুৰি লোৱা হয়। এতিয়া আহিছোঁ জলভাগলৈ। নদ-নদী, সাগৰ মহাসাগৰ, সৰোবৰ আৰু পানীৰ লগত জড়িত অৱয়ৱবোৰ। আমি সাগৰ মহাসাগৰ অধ্যয়ন কৰোঁ কাৰণ এয়া হৈছে সম্পদৰ ভঁৰাল। মাছ আৰু অন্যান্য সাগৰীয় খাদ্যৰ বাহিৰেও সাগৰ হৈছে খনিজ সম্পদত চহকী। উদাহৰণস্বৰূপে ভাৰতে সাগৰৰ তলিৰ পৰা মেংগানিজ আকৰ সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে। এতিয়া আহিছোঁ মই বায়ুমণ্ডললৈ। ইয়াত থাকে বতৰ, জলবায়ুৰ উত্তাপ, বতাহ, বৰষুণ, জলবায়ুৰ প্ৰকাৰ ইত্যাদি। উত্তাপ আৰু বৰষুণৰ প্ৰভাৱৰ ওপৰত কৃষিকাৰ্য, হাবিৰ ঘনত্ব, ঘাঁহ শস্যৰ গুণানুগুণ নিৰ্ভৰ কৰে। ভাৰতবৰ্ষত মৌচুমী বৰষুণে কৃষিকাৰ্যত সহায় কৰে। বৰষুণৰ পানী শুকান বতৰত, কৃষিকাৰ্যত আৰু খোৱাত ব্যৱহাৰ কৰা হয়। এই জলবায়ুৰ প্ৰভাৱৰ ওপৰত মানুহৰ সাজ-পোছাক, খাদ্যাভ্যাস নিৰ্ভৰ কৰে। জলবায়ুৰ অধিক প্ৰভাৱ দেখিবলৈ পোৱা যায় শস্য ৰোপণ, উদ্ভিদ আৰু কৃষিকাৰ্যত। মানুহে প্ৰযুক্তিবিদ্যাৰ সহায়ত জলবায়ু কিছু পৰিমাণে আৰু কম ঠাইত সলনি কৰিবলৈ সক্ষম হৈছে, যেনে শীততাপ নিয়ন্ত্ৰক আৰু শীতলীকৰণ, যাক কোৱা হয় এয়াৰ কণ্ডিশ্যনাৰ আৰু কুলাৰ। জীৱমণ্ডল বুলি কওঁতে মানুহকে ধৰি সকলো জীৱ আৰু জীৱবোৰ আৰু তাৰ জীৱন ধাৰণ প্ৰণালী, যেনে খাদ্য শৃংখল, অৱস্থিতি, অৱয়ব আদি সকলো দিশ চোৱা হয়। প্ৰাকৃতিক ভূগোল বিজ্ঞান এটা বিষয় হিচাপে অধ্যয়ন কৰাৰ লগতে প্ৰাকৃতিক সম্পদবোৰ চোৱা-চিতা কৰাৰ দায়িত্ব আমাৰ আছে। প্ৰাকৃতিক পৰিৱেশ আৰু মানুহৰ মাজত থকা সম্বন্ধবোৰ জনাটো অতি প্ৰয়োজনীয়। পৰিৱেশে সম্পদবোৰ যোগান ধৰে আৰু মানুহে এইবোৰ ব্যৱহাৰ কৰে। ফলস্বৰূপে মানুহে সামাজিক, অৰ্থনৈতিক আৰু সাংস্কৃতিক দিশত উন্নতি কৰিবলৈ সক্ষম হৈছে। বিজ্ঞান প্ৰযুক্তিবিদ্যাৰ সহায়ত প্ৰাকৃতিক সম্পদসমূহ মানুহে আহৰণ কৰিবলৈ সক্ষম হৈছে যদিও পৃথিৱীৰ ভাৰসাম্য অৰ্থাৎ ইক'লজিকেল বেলেঞ্চ যাতে বিনষ্ট নহয় সেই দিশটোলৈ লক্ষ্য কৰিব লাগে। মানৱ জাতিৰ অস্তিত্ব অটুট থাকিব যদিহে প্ৰাকৃতিক সম্পদবোৰ যথোচিত ব্যৱহাৰ হয়। সেইকাৰণে প্ৰাকৃতিক পৰিৱেশক ভালদৰে জনাৰ প্ৰয়োজন আছে।